নমস্কাৰ বন্ধুসকল, মোৰ নাম উদয় আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কাজিৰঙা কিমান চনৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1974। 1947 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে দ্বিতীয় বাৰ্ষিক পুৰুষ ক্ৰিকেট এছিয়া কাপ 2025 কোনখন দেশে আয়োজন কৰিব? দ্বিতীয় বাৰ্ষিক পুৰুষ ক্ৰিকেট এছিয়া কাপ 2025 কোনখন দেশে আয়োজন কৰিব? শুদ্ধ এনচাৰ বি ভাৰত। অপশ্যন বি ভাৰত। 2025 চনৰ এছিয়া কাপ ভাৰতত আয়োজন হ'ব। তাৰ পাছত নেক্সট কুৱেশ্যন শেহতীয়াকৈ ইণ্ডিয়ান হাউচ প্ৰথমবাৰৰ বাবে ক'ত উদ্বোধন কৰা হৈছিল? শেহতীয়াকৈ ইণ্ডিয়ান হাউচ প্ৰথমবাৰৰ বাবে ক'ত উদ্বোধন কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ পেৰিছত। পেৰিছত প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান হাউচ উদ্বোধন কৰিছিল। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে অলিম্পিক গেমছত 2024 কোনটো সংস্কৰণ অনুষ্ঠিত হৈছিল? অলিম্পিক গেমছ 2024 কোনটো সংস্কৰণ অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি 33 নং সংস্কৰণ অনুষ্ঠিত হৈছিল। তাৰ পাছত 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন ভাৰতত কি দিৱস হিচাপে উদযাপন কৰা হয়? আৰু ইয়াৰ শুদ্ধ এনচাৰ সকলোৱে জানে, ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি পৰিক্ৰম দিৱস হিচাপে পালন কৰা হয়। নেতাজীৰ জয়ন্তীত পৰিক্ৰম দিৱস হিচাপে পালন কৰা হয়। তাৰ পাছত 6 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ প্ৰথম ডিজিটেল নেশ্যনেল মিউজিয়াম অৱ এপিঅ'গ্ৰাফী ক'ত উদ্বোধন কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ হায়দৰাবাদত এপিঅ'গ্ৰাফী উদ্বোধন কৰা হৈছিল। নেশ্যনেল মিউজিয়াম অৱ এপিঅ'গ্ৰাফী উদ্বোধন কৰা হৈছিল। তাৰ পাছত আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ অধীনত সন্নিৱিষ্ট কৰা মূল মন্ত্ৰটো কি? আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ অধীনত সন্নিৱিষ্ট কৰা মূল মন্ত্ৰটো কি সুধিছে। আৰু ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি সত্যমেৱ জয়তে। ইয়াৰ শুদ্ধ এনচাৰ। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশে কাৰ ওচৰত লিখিত পত্ৰৰ জৰিয়তে পদত্যাগ কৰিব পাৰে? উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশে কাৰ ওচৰত লিখিত নামেৰে পদত্যাগ কৰিব পাৰে? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ কৰিব পাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে। তাৰ পাছত নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ কোনটো ঠাইত প্ৰথমে কপাহী কাপোৰ উৎপাদন কল স্থাপন কৰা হৈছিল? ভাৰতৰ কোন ঠাইত পোনপ্ৰথমে কপাহী কাপোৰ উৎপাদন কল স্থাপন কৰা হৈছিল সুধিছে। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি কলকাতা চহৰত কপাহী কাপোৰৰ উৎপাদন কল স্থাপন কৰা হৈছিল প্ৰথম। তাৰ পাছত ভাৰত চৰকাৰে MGNৰেগা আঁচনি কোন চনৰ পৰা বলৱৎ কৰে? ভাৰতৰ চৰকাৰে MGNৰেগা আঁচনি কোনমান চনৰ পৰা হৈছে? ইয়াৰ শুদ্ধ এনচাৰ 2006 চনত। অপশ্যন বি 2006 চনৰ পৰা এই আঁচনিটো আৰম্ভ কৰিছিল। তাৰ পাছত তলৰ কোনখন দেশে ৰাষ্ট্ৰপতি চৰকাৰৰ আৰ্হি অনুসৰণ কৰে? তলৰ কোনখন দেশে ৰাষ্ট্ৰপতীয় চৰকাৰৰ আৰ্হি অনুসৰণ কৰে সুধিছে। আৰু অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ আমেৰিকা চৰকাৰে ৰাষ্ট্ৰপতীয় চৰকাৰৰ আৰ্হি অনুসৰণ কৰে। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে লোকসভাত কাৰ্যভাৰ গ্ৰহণৰ বাবে ন্যূনতম বয়স কিমান? লোকসভাত কাৰ্যভাৰ গ্ৰহণৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে সুধিছে। অপশ্যন চাৰিটাৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 25 বছৰ। লোকসভাৰ কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ 25 বছৰ হ'ব লাগিব। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে ভাৰতীয় সাংসদীয় ব্যৱস্থা কোনটো আৰ্হিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে? ভাৰতীয় সাংসদীয় ব্যৱস্থা কোনটো আৰ্হিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে? ইয়াৰ শুদ্ধ এনচাৰ ৱেষ্টমিনিষ্টাৰ মডেল আৰ্হিত উদ্বোধন কৰিছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত মুঠ কিমানখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে? ভাৰতত মুঠ কিমানখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে সুধিছে। আৰু অপশ্যন চাৰিটাৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 56খন। ভাৰতত 56খন 56খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে 56টা। তাৰ পাছত ফেচবুক কিমান চনত প্ৰতিষ্ঠা হৈছিল? ফেচবুক কিমান চনত প্ৰতিষ্ঠা হৈছিল সুধিছে। অপশ্যন চাৰিটাৰ মাজত ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি 2004 চনত। ফেচবুক 2004 চনত প্ৰতিষ্ঠা হৈছিল। তাৰ পাছত 16 নম্বৰ কুৱেশ্যনটো হৈছে
মানৱ দেহত কিমানটা ক্ৰম'জম আছে? মানৱ দেহত কিমানটা ক্ৰম'জম আছে সুধিছে আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 46টা। মানৱ দেহত 46টা ক্ৰম'জম আছে। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে কোন চনৰ পৰা নেপালৰ ৰাজতন্ত্ৰ শাসন ব্যৱস্থা পৰিৱৰ্তে গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা হয়? কোন চনৰ পৰা নেপালৰ ৰাজতন্ত্ৰ শাসন ব্যৱস্থাৰ পৰা গণতান্ত্ৰিক শাসন ব্যৱস্থা হয়? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি 2008 চনৰ পৰা। 2008 চনৰ পৰা প্ৰতিষ্ঠা হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে শেহতীয়াকৈ 7তম ৰাষ্ট্ৰীয় পোষণ মাহ ক'ত মুকলি কৰা হৈছিল? শেহতীয়াকৈ 7তম ৰাষ্ট্ৰীয় পোষণ মাহ ক'ত মুকলি কৰা হৈছিল সুধিছে আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ গান্ধীনগৰ গুজৰাটত। গান্ধীনগৰ গুজৰাটত। তাৰ পাছত 19 নম্বৰ কুৱেশ্যনটো হৈছে শেহতীয়াকৈ বাতৰি কাকতত উল্লেখ কৰা পাৰ্কিনছন ৰোগ কি? শেহতীয়াকৈ বাতৰি কাকতত উল্লেখ কৰা পাৰ্কিনছন ৰোগ কি? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি স্নায়ুৰ অৱক্ষয় ৰোধ। আৰু আজিৰ শেষৰটো কুৱেশ্যন হৈছে 20 নম্বৰ কুৱেশ্যন আৰু নেক্সট পাৰ্টত আৰু থাকিব কোনটো সংস্থাই শেহতীয়াকৈ গ্ল'বেল এমপ্লয়মেণ্ট ট্ৰেণ্ড অৰ ইউথি 2024 প্ৰতিবেদন প্ৰকাশ কৰিছে? কোনটো সংস্থাই গ্ল'বেল এমপ্লয়মেণ্ট ট্ৰেণ্ড অৰ ইউথ 2024 প্ৰতিবেদন প্ৰকাশ কৰিছে? অপশ্যন এ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই। ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব এটা কৰি যাব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই।